চাউলৰ নিচিনা কিবা এটা ওলাই এনেকৈ টিপি দিয়াৰ পাছত পিম্পলছটো টিপি দিয়াৰ পাছত সেইটো ওলোৱাৰ পাছত আমি য'ত যোনখিনি ঠাইত চাউলৰ নিচিনা কিবা এটা ওলালে তাৰ কাষে কাষে আমি যদি এনেকৈ টোনাৰটো এনেকৈ স্প্ৰে কৰি পেলাই যদি এনেকৈ এই পেকটো পিম্পলছ আৰু অইলি স্কিনৰ বাবে খুবেই বেছি লাভদায়ক হয়। আৰু চাওক ঘৰতে আমি খুব ধুনীয়াকৈ নিমৰ টোনাৰ এটা ৰেডি কৰি ল'লোঁ। নমস্কাৰ দৰ্শকসকল, ভালে আছে নিশ্চয় সকলো। আজি ব্লগ নহয়, আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ, স্কিন কেয়াৰৰ ওপৰত এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু যিসকলৰ পিম্পলছ আছে তেওঁলোকে একদম মানে পুৰুষ মহিলা যিসকলৰ পিম্পলছ আছে সকলোৱে আজি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। পিম্পলছ থকা সকলৰ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব, ভিডিঅ'টো বহুত বেছি মানে আপোনালোকৰ বাবে দৰকাৰী হ'ব। আৰু যিহেতু মোৰো পিম্পলছ আছে গতিকে মই বুজি পাওঁ পিম্পলছ হোৱাৰ বেদনা। আৰু কি হয়, পিম্পলছৰ কাৰণে আমি বহুত বেছি নিয়ম ফ'ল' কৰিব লাগে পিম্পলছ নহ'বলৈ। ৰাতি টোপনি ক্ষতি কৰাৰ পাছত পিম্পলছ ওলায়, তাৰ পাছতে বহুত বেছি চিন্তা হ'লে পিম্পলছ ওলায়। মহিলাসকলৰ ক্ষেত্ৰত কি হয়, অসুবিধা হোৱাৰ আগে আগে পিম্পলছ ওলায়। আৰু আমাৰ পিম্পলছ ওলোৱা কমাবলৈ আমাৰ খাদ্য তালিকাখনৰো পৰিৱৰ্তন কৰিব লাগে। ধৰক ফাষ্ট ফুড কমাই খাব লাগে, অইলি ফুড কমাই খাব লাগে, পানী বেছিকৈ খাব লাগে, ফল মূল বেছিকৈ খাব লাগে, তেনেকুৱা ধৰণৰ বহুত কথা আছে। কিন্তু কেতিয়াবা কি হয়, পৰিস্থিতিত পৰি মানে আমি কিছুমান খাবলগীয়া হয় বা টোপনি ক্ষতি কৰিবলগীয়া হয়, চিন্তাও কৰিবলগীয়া হয়। বা মাহেকীয়া সময়ত যেতিয়া পিম্পলছ হয় তেতিয়াতো আৰু উপায়ে নাই, তেতিয়া আৰু আমি কি কৰিম, তেনেকুৱা ধৰণৰ কথা। গতিকে পিম্পলছ ওলোৱাৰ পাছত যেতিয়া পিম্পলছটো ওলাই পেলাই একদম পকু হয়, তেতিয়া যদি আমি এনেকৈ চিকুটি দিওঁ তেতিয়া কি হয়, বগা চাউলৰ নিচিনা কিবা এটা পিম্পলছৰ পৰা ওলাই যায়। আৰু সেই বস্তুটো ওলোৱাৰ পাছত অলপ আমি দেখাকৈ বা নেদেখাকৈ আমাৰ মানে বাকীবোৰ ছাইডত ইফালে সিফালে সিঁচৰিত হৈ যায় কিছুমান মানে বীজাণু টাইপৰ বস্তু। আৰু তাৰপিছত কি হয়, সেই য'ত আমি চিকুটি পেলাই বগা চাউলটো ওলালোঁ তাৰ কাষত আকৌ আমাৰ পিম্পলছ হোৱাৰ সম্ভাৱনা থাকে বা পিম্পলছ হয়ো। গতিকে সেই সমস্যাটো যাতে আমাৰ নোহোৱা হয় তাৰ বাবে এটা টিপছ আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু কিছুদিনৰ পৰা মই সেই টিপছটো ফ'ল' কৰি আছোঁ, ভাল ফল পাইছোঁ। সেইবাবে ভাবিছোঁ আপোনালোককো দেখাওঁ, আপোনালোকেও সুফল পাব। আৰু সেই টিপছটোৰ বাবে আমাক বেছি বস্তু নালাগে, একদম কেইটামান সৰু বস্তু লাগে, ঘৰতে পোৱা বস্তু লাগে। গতিকে সেই বস্তুকেইটা যোগাৰ কৰোঁ ব'লক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, ভিডিঅ'টো চাই থাকক। এতিয়া প্ৰথমতে আমাক লাগিব নিমপাত। গতিকে নিমপাত বিচাৰি যাওঁ ব'লক। বিচাৰিব নালাগে, নিমপাত ঘৰত 3জোপা নে 4জোপা আছে, 3জোপা আছে আমাৰ ঘৰত। গতিকে তাৰে এজোপাৰ পৰা অকণমান নিমপাত লৈ আহোঁ। তাৰপিছত আৰু কিবাকিবি কাম আছে। নিমপাত আনিলোঁ আৰু নিমপাতখিনি ধুনীয়াকৈ বাল্টিঙত ভিজাই লৈছোঁ। আপোনালোকেও ভালদৰে নিমপাতখিনি ধুই ল'ব, কাৰণ যিহেতু গছত লাগি থাকে ধূলি বালি লাগি থাকিব পাৰে, সেইবাবে ভালকৈ এনেকৈ তিয়াই পেলাই ভালকৈ ধুই ল'ব। মই নিমপাতখিনি ধুনীয়াকৈ ধুই পেলাই মিক্সিত দি লৈছোঁ আৰু অকণমান পানী মিক্সিত দি ল'ম। অকণমান ধৰক 2 চামুচ 3 চামুচমানৰ জোখত পানী অকণমান দি লৈছোঁ মিক্সিত। ধুনীয়াকৈ নিমপাতখিনি পিচি ল'লোঁ। এতিয়া বাতি এটা লৈছোঁ, চেকনি এখন লৈছোঁ আৰু এই নিমপাতখিনি মই এতিয়া নিমপাতৰ ৰসখিনি লাগিব মোক, সেইবাবে মই এতিয়া ধুনীয়াকৈ চেকি লওঁ। এনেকৈ চেকি লৈছোঁ। এয়া চাওক, মই নিমৰ ৰসখিনি ওলালোঁ, গোটেইখিনি ৰস এনেকৈ ধুনীয়াকৈ ওলাই লৈছোঁ। নিমৰ ৰসখিনি ওলাই লোৱাৰ পাছত মই এটা এনেকুৱা বটল এটা ৰেডি কৰি লৈছোঁ, ভালকৈ ধুই। চেৰামৰ বটল আছিলে, এতিয়া মই এনেকৈ ধুই লৈছোঁ আৰু এই ৰসখিনি এতিয়া এই বটলত মই সোমাই লওঁ। মই বটলটোৰ আধালৈকে ভৰাই ল'লোঁ নিমৰ ৰসখিনি, আৰু অকণমান নিমৰ ৰস থাকি গ'ল। আৰু এতিয়া মই ইয়াত এই বটলটোত এড কৰিম অকণমান গোলাপ জল। মই দেখাই আছোঁ ৰ'ব। অকণমান গোলাপ জল মই এই বটলটোত এনেকৈ এড কৰি দিছোঁ। এতিয়া মই ধুনীয়াকৈ গোলাপ জল আৰু নিমৰ ৰসখিনি ধুনীয়াকৈ এবাৰ মিলাই লৈছোঁ। আৰু চাওক, ঘৰতে আমি খুব ধুনীয়াকৈ নিমৰ টোনাৰ এটা ৰেডি কৰি ল'লোঁ। আৰু 7 দিন আপুনি এইটো এনেকৈ ঘৰতে বনাই পেলাই 7 দিনৰ কাৰণে ইউজ কৰিব পাৰে। কিন্তু এইটো আপুনি ইউজ কৰি থাকোঁতে এটা কথা মনত ৰাখিব লাগিব, যেতিয়া আপুনি 7 দিন এইটো ঘৰতে বনাই ইউজ কৰিব তেতিয়া আপুনি এইটো ফ্ৰিজত থ'ব লাগিব। ফ্ৰিজত নথ'লে এইটো ডেমেজ হৈ যোৱাৰ চান্স আছে। গতিকে ফ্ৰিজত থৈ 7 দিনলৈ আপুনি এনেকৈ এইটো ইউজ কৰি থাকিব পাৰে।
এই টনাৰটো আমাৰ অইলি স্কিনৰ বাবে যিসকলৰ পিম্পলছ ওলায় তেওঁলোকৰ বাবে বহুত বেছি মানে লাভদায়ক হয় কাৰণ যেতিয়া আমাৰ পিম্পলছ ওলালে আমি এনেকৈ চিকুটি দিওঁ যেতিয়া তাৰ ফলত মানে যেতিয়া চাউলৰ নিচিনা কিবা এটা বস্তু ওলাই আহে তাৰ পাছত যাতে সেই বীজাণুটো চাউলৰ নিচিনা বস্তুটো ওলোৱাৰ পাছত যাতে সেই বীজাণুটো চাৰিওফালে সিঁচৰিত নহয় বা আৰু যাতে পিম্পলছ ওলোৱাৰ সম্ভাৱনাটো কমি যায় তাৰ সেইবাবে যেতিয়া আমাৰ চাউলৰ নিচিনা কিবা এটা ওলায় এনেকৈ টিপি দিয়াৰ পাছত পিম্পলছটো টিপি দিয়াৰ পাছত সেইটো ওলোৱাৰ পাছত আমি যোনখিনি ঠাইত চাউলৰ নিচিনা কিবা এটা ওলালে তাৰ কাষে কাষে আমি যদি এনেকৈ টনাৰটো এনেকৈ স্প্ৰে কৰি পেলাই যদি এনেকৈ আমি মাছাজ কৰি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ পিম্পলছ ওলোৱাৰ সম্ভাৱনাটো বহুত কমি যায় লগতে অইলি স্কিনৰ লোকসকলে তেওঁলোকে এনেও এই টনাৰটো ইউজ কৰিব পাৰে পিম্পলছ নোলালেও এই টনাৰটো এনেও তেওঁলোকে ইউজ কৰিব পাৰে এনেকৈ ধুনীয়াকৈ মুখৰ চাৰিওফালে এনেকৈ টনাৰটো মাৰি পেলাই ধুনীয়াকৈ মাছাজ কৰি ল'ব পাৰে খুব বেছি সুফল পাব আপোনালোকে এসপ্তাহ যদি এনেকৈ ইউজ কৰে তাৰপিছত আপোনালোকে বহুত বেছি সুফল পাব আৰু এটা কথা কওঁ পিম্পলছটো ওলোৱাৰ পাছত যেতিয়া চাউলৰ নিচিনা কিবা এটা ওলাই আমি চেপি দিয়াৰ পাছত তেতিয়া আপোনালোকে এই টনাৰটোতো মাৰিলে চাৰিওফালে মাৰি পেলাই মাছাজ কৰিলে মাছাজটো কৰাৰ অকণমান 5 মিনিটমান পিছত আপোনালোকে আৰু এটা পেক লগাই দিব পাৰে মুখত আৰু সেই পেকটো লগোৱাৰ পাছত আমাৰ যিখিনি ঠাইত আমি চিকুটি পেলাই আমি গাটা কৰাৰ নিচিনা হৈ যায় ন আমি এনেকৈ চিকুটি পেলাই যেতিয়া আমি চাউলটো ওলাই দিওঁ তেতিয়া সেইখিনি ঠাই অকণমান দাগ হৈ যোৱাৰ নিচিনা হয় বা গাটা হৈ যোৱাৰ নিচিনা হয় আৰু সেই ঠাইখিনিত যাতে গাত এটা নহয় বা একো দাগ নাথাকে সেইখিনি ঠাই যাতে ধুনীয়াকৈ ফিল আপ হৈ যায় তাৰ বাবে আমি আৰু এটা পেক ইউজ কৰিব পাৰোঁ মানে এই টনাৰটো ইউজ কৰাৰ পাছত আৰু এটা পেক ইউজ কৰিব পাৰোঁ আৰু সেই পেকটো মই আপোনালোকক দেখাই আছোঁ কিন্তু আৰু এটা কথা কওঁ যিসকলৰ মানে অইলি স্কিন হয় তেওঁলোকেও এই টনাৰটো এনেকৈ স্প্ৰে কৰি পেলাই 5 মিনিটমান থকাৰ পাছত অকণমান শুকোৱাৰ পাছত সেই মানে মই এতিয়া যিটো পেক মই লগোৱা দেখাম সেই পেকটো আপোনালোকেও লগাব পাৰে পিম্পলছ নাথাকিলেও লগাব পাৰে অইলি স্কিনৰ লোকসকলে আপোনালোকেও যথেষ্ট ফল পাব আৰু মানে পিম্পলছ ওলোৱা চান্সটো কমি যাব গতিকে কি পেক লগাওঁ চাই থাককচোন বাৰু মই এতিয়া সেই পেকটো বনাবলৈ এবাৰ পাকঘৰত যাব লাগিব গতিকে বলক পাকঘৰলৈ যাওঁ সেই পেকটো বনাবলৈ আমাক লাগিব পিঠাগুড়ি আৰু লাগিব নিমপাতৰ ৰস যিখিনি মই এক্সট্ৰাকৈ থৈ দিছিলোঁ আৰু এই নিমপাতৰ ৰসখিনিও আপোনালোকে এসপ্তাহৰ বাবে ফ্ৰিজত থৈ দিব পাৰে কিন্তু ফ্ৰিজতহে থ'ব এনেই নথ'ব নহ'লে এনেই থ'লে ডেমেজ হৈ যাব আৰু নিমপাতৰ ৰস অলপ মই মিলাই দিছোঁ ধৰক 1 চামুচ 2 চামুচৰ জোখাই অকণমান মই মিলাই দিছোঁ আপোনালোকে এই পেকটো বনাবলৈ পিঠাগুড়িৰ সলনি মুলতানী মিট্টিও ইউজ কৰিব পাৰে মুলতানী মিট্টি বেছি ভাল হয় কিন্তু মই মুলতানী মিট্টি মোৰ ওচৰত নাই কাৰণে মই পিঠাগুড়িৰে পেকটো বনালোঁ আৰু ধুনীয়াকৈ পেকটো মই লগাই দিওঁ দেই চাৰিওফালে পেকটো মই ধুনীয়াকৈ লগাই লৈছোঁ আৰু 10 মিনিটমান সময় মই এনেদৰে থাকি 10 মিনিটমান পিছত যেতিয়া পেকটো শুকাওঁ হ'ব তেতিয়া মই নৰ্মেল পানীৰে ধুনীয়াকৈ মুখখন ধুই দিম আৰু পেকটো অকণমান শুকাওঁ হোৱাৰ পাছত মানে 10 মিনিটমান পাছত মই মুখখন ধুই আহি গ'লোঁ আৰু বহুত ভাল লাগে বহুত আৰাম লাগে এইটো পেক লগাই মুখখন ধুই অহাৰ পাছত আৰু আপোনালোকেও লগাই চাবচোন যদি আপোনালোকৰ পিম্পলছ ওলাই বা যদি আপোনালোকৰ অইলি স্কিন হয় তেতিয়া আপোনালোকে লগাই চাব আৰু প্ৰথমতে 7 দিন লগাই চাব তাৰপিছত কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু প্ৰথমতে 7 দিন লগোৱাৰ পাছত এদিন গেপছ দিব আকৌ 7 দিন লগাব আকৌ এদিন গেপছ দিব আকৌ 7 দিন লগাব তেনেকৈ লগাই থাকিব পিম্পলছৰ সমস্যাটো বা আমাৰ অইলি স্কিনত বহুত সমস্যা হয় সেই সমস্যাবোৰ নিশ্চয় আপোনালোকৰ মানে সমাধান হ'ব বুলি মই আশা কৰিছোঁ মই নিজেও লগাই আছোঁ ভাল পাইছোঁ গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি ফেচবুকত চাই আছে শ্বেয়াৰ কৰি দিব আৰু যদি ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব টাটা বাই বাই লাভ ইউ অল